হেল্ল' এভৰিৱান, আসসালামু আলাইকুম, নমস্কাৰ। কি খবৰ? সকলো ভালে আছেনে? মোৰ ভালে, আশা কৰোঁ আপোনালোকো যাতে ভালে আছে, সুস্থ আছে, সকলো ভালে থাকোঁতে বিচাৰোঁ। মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। যাৰ ভিডিঅ'ত কালি নহয়, আচলতে মই শেষ কৰিছোঁ 5টামান, নহয় কালি শেষ কৰিছোঁ। ভিডিঅ'টো শেষ কৰিলোঁ মানে ইমান বিশেষ ভিডিঅ' একো দেখাব নোৱাৰিলোঁ, কাৰণ যিহেতু ইমান গৰম, তাতে আকৌ ভিডিঅ' কৰি থকাটো বৰ মুস্কিল আৰু ল'ৰা ছোৱালী লৈ, সেইবাবে ইমান ভিডিঅ' নকৰিলোঁ। আৰু এইফালে আজিহা হাজবেণ্ড আৰু আজিহা অকণমানজনী আৰু মই আমি গুচি আহিলোঁ। তাই ঘৰলৈ আহিলে, যিহেতু দুদিন থাকিলে আৰু নাথাকে বোলে। দুদিন থাকিলে, তাৰপৰা মানুহজনে ক'লে বোলে তাই বোলে আবায়ে মাতি আছে বোলে, তাইৰ লগতে বোলে যায়গৈ বোলে, মই আহোঁতে ঘৰলৈ আহিম বোলে, এনেকৈ ক'লে। তাৰপিছতে মই দুদিনমানৰ কাৰণে ঘৰলৈ গুচি আহিলোঁ। আবাই যিহেতু মাতিছে সিহঁতৰ লগতে, আৰু গহপুৰ যিহেতু ওচৰতে আমাৰ ঘৰ বলিয়াঘাটত, সেইবাবে গুচি আহিলোঁ। ইফালে ভিডিঅ'টো একেবাৰে ৰাতিপুৱা ষ্টাৰ্ট কৰি দিছোঁ। অকণমান জলপান খাইছোঁ, দৈ আৰু চিৰা। এইফালে আকৌ ৰাতিপুৱা ভিডিঅ' ষ্টাৰ্ট কৰি দিছোঁ চাহ খোৱাৰ লগতে, চিৰা দৈ এনেকৈ গুড় এনেকৈ ৰাতিপুৱা খাইছোঁ। আৰু ভাত নাখাওঁ, আৰু যদি ভোক লাগে খাম আৰু এগৰা। ভাবিলোঁ ভিডিঅ'টো ইয়াতে ষ্টাৰ্ট কৰি দিওঁ, যিহেতু অকণমান দিব লাগিব ন, কিবা এটা বনাই, সেইবাবে খাই থাকোঁতে আৰু ভিডিঅ'টো বনাইছোঁ। আৰু লগতে ভনীৰ লগত লেকচাৰ মাৰি তাৰ লগত কিবা কিবি কৈ আৰু কথা পাতি দুইজনীয়ে খাই আছোঁ আৰু। চিনি পায় চবে নাখাওঁ, চিনি পাব চিনি পায় ধুনীয়া লাগিছে। হেল্ল' এভৰিৱান, আপোনালোকক গৈ পাইছোঁ মই একদম ৰাতি পাছবেলা 3টামান বজাত দেই, কাৰণ ভিডিঅ'বোৰ ভালকৈ মই দিবই পৰা নাই, নহয় জানো। আৰু কি হৈছে মাৰ ঘৰ আহিলোঁ, মাৰ ঘৰ আহি পালোহি ৰাতি 9:30মান বজাত। যিহেতু মোৰ হাজবেণ্ডৰ লগত অহা নাই, আনকালে মই অকলে নাহোঁ, হাজবেণ্ডে থৈ যায় বা হাজবেণ্ডৰ লগতে আহোঁ। এবাৰ কিন্তু আহিলোঁ, মোৰ লগৰজনীৰ লগত দেখাইছিলোঁ আপোনালোকক। তাই যিহেতু বিয়া খাব গৈছিলে চুনদৈ, আমাৰ দাদাহঁতৰ ঘৰৰ। তাৰপিছতে সেইটো ৰিলেশ্যন লাগে, ময়ো যিহেতু তাইৰ লগৰ, সেইবাবে তাই মোৰ ওচৰতো থাকিলে দুদিন, থাকি ধুনীয়াকৈ থাকিলোঁ। তাৰপাছতে ঘৰলৈ আহিলোঁ। ভাবিলোঁ কি মা আৰু আবাই মাতি আছিলে ঘৰতে, সেইবাবে বোলো সিহঁতৰ লগতে যামগৈ। আৰু হাজবেণ্ডেও ক'লে বোলে তই সিহঁতৰ লগতে যায়গৈ যা বোলে, মই লৈ আহিমগৈ এনেকৈ ক'লে। তাৰপিছতে কওঁপৰে বলিয়াঘাট বেছিটো দূৰ নহয় বাট, সেইবাবে সিহঁতৰ লগতে আহিলোঁ। আহি সিহঁতৰ ঘৰতে ৰাতি পাইছোঁহি, ঘৰৰ পৰা ওলালোঁ 12টা বজাত, আহি পাইছোঁহি 4টা বাজিছে, 4:30 বাজিছে। তাৰপিছতে সিহঁতৰ ঘৰতে চাহ খাই অলপ দেৰি গৈ ভাত পানী খাই, তাৰপৰা আবাই আনিব গ'ল আৰু সিহঁতৰ ঘৰৰ পৰা, যিহেতু অকণমান বাট আনিব গ'ল। তাৰপৰা 9:30মান বাজিলে মাহঁতৰ ঘৰত পাইছোঁহি কালি ৰাতি। ভিডিঅ' চিডিঅ' বনাব নহ'লে আৰু। তাৰপৰা সিহঁতি বেয়াও পাইছে, তই বোলে আহিলি আমাৰ লগতে, এতিয়া বোলে তই থাকিব নোৱাৰিবি, তইতো থাকিবই লাগিব, এদিন নহয় আমাৰ ঘৰত এনেকৈ বুলি ক'লে। তাৰপৰা মই ক'লোঁ আৰু হেৰি হ'ব, থাকিম আকৌ, কি ডাঙৰ কথাটোনো, আহিম আৰু থাকিবলৈ, ঘৰৰ পৰা যিহেতু যাম ন, ঘূৰি যাম নহয়, তাৰপিছত ইয়াতে থাকি যাম, সেইবুলি আৰু ভাবি থৈছোঁ মনতে। চাওঁ আৰু ভিডিঅ'টো কিমান দেৰিলৈকে আপোনালোকক দেখাব পাৰোঁ। যদিহে মোৰ ভিডিঅ' চাই বহুত ভাল পায়, লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। সেইফালে দেখিছেনে মাহঁতৰ খেৰৰ গঁৰালৰ খেৰ থোৱা জেগা পাছফালে ৰৈ আছোঁ, যিহেতু ইয়াতে ভিডিঅ' চিডিঅ' বনালোঁ, ৰিলচ দুটামান ওলাব, যদি ফ'ল' কৰি থৈছে আপোনালোকে চাব পাৰে ৰিলচবোৰ, ঠিক আছে। এতিয়া ভিডিঅ'টো ইয়াতে ষ্টপ কৰি দিওঁ। যদি বনাব পাৰোঁ বনাম, আৰু যদি বনাব নোৱাৰোঁ মই এডিট কৰি ভিডিঅ'টো আপলোড কৰি দিম, ঠিক আছে। বাই। প্ৰতিবাৰ ফুচকা খায়ে বুলি ক'লে হেৰি ভাবিব যোন দিয়া চাই ভিডিঅ'টো। অজু কৈছোঁ ন এনে দিলি সেইটো দি বাকলি দি
অঁ নাখায় দেখোন গেছৰ বিষ হয় মজা আছে খাবলৈ এই জাল চেটৰ বেলকুইখনত দিয়াৰ কাৰণে মজা হৈছে অলপমান খাবলৈ সোৱাদ পাইছে ফুচকা চুচকা খা ৰেডি কেনে দেখাই থাকো এজনী বোলে মই মেকানিকেল ইঞ্জিনিয়াৰিং এইবিলাক কি বনাইছে চাগে এইটো বক্স বনাইছে পঢ়া টাইমত এইবোৰ কৰি থাকিব আৰু কিনো দেখাই থাকিম ভাবিছোঁ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ যদিহে আপোনালোকে চাই ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব এটা কৰি দিব আৰু যোনে যোনে চাইছে তেওঁলোকে কমেণ্ট কৰি দিব আৰু নেক্সট এটা ভিডিঅ' লৈ আহিম আপোনালোকৰ মাজলৈ এতিয়ালৈ বাই বাই